নমস্কাৰ মই জ্যোতি হাজৰিকাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱাই পকৰি খালোঁ বুট দালি, কাৰণ বুট দালি কেইটামান তিয়াই থৈছিলোঁ কাৰণে কালিয়ে, আৰু সেইকেইটা বেয়া হৈ যাব দেখি আজি খুন্দি অকণমান বইল কৰি খুন্দি ল'লোঁ আৰু খুন্দি এইদৰে পকৰি বনাই খালোঁ। ভালেই লাগিলে বাৰু খাই, এনেও বেচনটো যিহেতু বুটৰে হয় বাৰু। আৰু এইফালে আমাৰ আইগৰাকী ওলাই আহিছে লাহেকৈ, আজি ওলালোঁ এফালে যাবলৈ বুলি। মাহীয়েতা এগৰাকীৰ চকু অপাৰেশ্যন কৰিছিলে, তেওঁৰ খবৰ লোৱা হোৱা নাছিলে, সেইকাৰণে আজি বোলো যাওঁ। আৰু তেওঁলোকৰ ঘৰত গৈ এয়া খিচিৰি বনালোঁ ধুনীয়াকৈ, বাচমতি ৰাইচ আৰু এনেদৰে পাচলি দি। তাৰপিছত এইফালে আমাৰ কণমানিটো চাওকচোন কিমান ধুনীয়াকৈ খেলি আছে, এইয়া একদম লাজ কৰিয়া দেই। অকণমান সৰু হৈ থাকোঁতেই লগ পোৱা যে, সেইকাৰণে এতিয়া লাহে লাহে ডাঙৰ হৈছে যিহেতু, আৰু আমাক অকণমান পাহৰিও গৈছিলে, সেইকাৰণে মিলিবলৈ টাইম লাগে। আৰু খুব লাজ কৰে, খুব লাজ কৰিয়া দেই। এয়া দেখিছেনে, এইফালে ৰুটি খাইছে, আৰু চোৱা বুলি ক'লে পটককৈ একেবাৰে নাচায়ে, লাজেই কৰে কিবা এটা ক'লে। আৰু এইদৰে তাৰ লগত অকণমান সময় কটালোঁ ধুনীয়াকৈ। তাৰপিছতে গ'লোঁ মামাজনৰ ঘৰলৈ, আৰু মামাজনৰ ঘৰত গৈ খালোঁ ভাত। এইদৰে ধুনীয়াকৈ মামাই ৰান্ধিলে মাংস, আৰু তাৰপিছতে তেওঁলোকৰ পুখুৰীৰ পাৰত চাংঘৰৰ ওপৰৰ পৰা এটা সুন্দৰ মনোমোহা দৃশ্য আপোনালোকেও উপভোগ কৰকচোন। এয়া চাওক কিমান ধুনীয়া। আৰু এইফালে আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু আজিলৈ আহিছোঁ এতিয়া, বাই।